যেনে তেনে আমি BPF চৰকাৰক জয়যুক্ত কৰিমেই আৰু কি আৰু বিজেপি চৰকাৰ হটাও অসম বাচাও। বিপ্লৱ ৰায় XKL BPFক যোগদান কৰিছোঁ আজি। BPFক যোগদান কৰা আমাৰ ভালেকেইটা কাৰণ আছে। মানে যোৱাকালি যিটো আমি দেখিছোঁ গোলগঞ্জত আমাৰ আক্ৰাসুৰ ভাইগিলাক কোচ ৰাজবংশীক যি হাৰে মানে বিজেপি চৰকাৰৰ নেতৃত্বত পুলিচে যেনেকৈ কিবা কৰিছে আৰু অত্যাচাৰ কৰিছে, মাৰিছে, মূৰত মাৰিছে, বহুত কিবা কিবি কৰিছে। তাৰ কাৰণে আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু এইবাৰ যেনে তেনে আমি BPF চৰকাৰক জয়যুক্ত কৰিমেই আৰু কি আৰু বিজেপি চৰকাৰ হটাও অসম বাচাও। এইটো ইলেকশ্যনৰ পিছত গম পাব বিজেপি চৰকাৰে, আগন্তুক যিটো 26ৰ আমাৰ ইলেকশ্যন আছে না, তাতে সেইটো গম পাব। এইবাৰ BTC নিৰ্বাচনত আপোনালোকৰ কেনেকুৱা BPFক ফুলফিল আমি BPFক ছাপোৰ্ট কৰিছোঁ এইবাৰ। কি দাবী থাকে? দাবীটো আছে বহুতকেইটা দাবী। মানে 1 নম্বৰ আছে আমাৰ যিটো মাটিৰ সমস্যা আৰু যিবিলাক আমাৰ দীৰ্ঘদিনীয়া দাবী, এইটোতো নহ'ব না। যিটো আমাৰ ST বা জনজাতিকৰণ, এইগিলাটো আমাৰ থাকি যাব চৰকাৰৰ লগত। আমি আজি জমদুৱাৰ সমষ্টিত আহিছোঁ, 28 নং জমদুৱাৰ যিটো, তাত আমি মোটামুটি 45 জন আহিছোঁ। হয় গোটেই KL হয় XKL। ইয়াতে কোন কোন আছে KLৰ নেতৃত্ব আছে আমাৰ পৱন ছাৰ, চেণ্ট্ৰেল ছেক্ৰেটাৰী এজেছ, আৰু আমাৰ কৰ্মীবিলাক আছে XKLৰ। আপোনাৰ KLৰ সমস্যাবিলাকৰ এতিয়ালৈকে সমাধান সমস্যা সমাধান হোৱা নাই। মানে দিম বুলি কৈছে বহুত দিনৰ পৰাই, কিন্তু আজিলৈকে যিবিলাক আমাৰ XKL শ্বহীদ হৈছে, শ্বহীদসকলক, শ্বহীদ ফেমিলিক যিটো মানে প্ৰতিমূৰ্তি বনাব কথা আছিলে, সেইটো আজিলৈকে আমাক বিজেপি চৰকাৰে দিয়া নাই। পুনৰ সংস্থাপন এতিয়ালৈকে এজনকো পোৱা নাই। হয়, প্ৰতাৰণা কৰি আছে, বহুত দিনৰ পৰা কৰি আছে। মানে চেণ্ট্ৰেলতো বিজেপি চৰকাৰ, আজি ৰাজ্যতো বিজেপি চৰকাৰ। নিজস্ব মানে সদিচ্ছা নথকাৰ কাৰণে হয়তো আজি আমাৰ যিটো ST এইটো হোৱা নাই। মানে চেণ্ট্ৰেলত বিজেপি চৰকাৰ, আমাৰ ৰাজ্যতো বিজেপি চৰকাৰ, তথাপিও আজিলৈকে আমি যিটো পাব লগা আছিল প্ৰাপ্য দাবী, সেইটো আমি পোৱা নাই ন।